হেল্ল' বন্ধুসকল, আৰু আজি গুৱাহাটী যাবলৈ ওলাইছোঁ আৰু আমাৰ ইয়াৰ নামঘৰটো প্ৰথমতে সেয়া আঁতি ল'লোঁ আৰু ববুলদাৰ লগত যাম আৰু কিয় গৈ আছোঁ আপোনালোকক জনাম বাৰু। আৰু এতিয়া এনেকৈ গাঁৱৰ মাজে মাজে গৈ আছোঁ আৰু আপোনালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু চাওক, গাঁৱৰ একদম আমাৰ গাঁওখনৰ মানে সুন্দৰ পৰিৱেশ আৰু ভাল লাগে। এইটো টাইমত সেউজীয়া পাতবোৰ ওলায়, তেনেকৈ খুবেই বহুত ভাল লাগে। আৰু ৰাতিপুৱা খালী পেটত আহিছিলোঁ একো নোখোৱাকৈ, আৰু চাহৰ হোটেল এখনত সোমাই পিনে দুয়োজনে চাহ খালোঁ। চাহটো সঁচাকৈ বহুত ধুনীয়াকৈ বনাইছিলে আৰু খুব ভাল লাগিছে খাই। তেনেকৈ আমাৰ গাড়ীত তেলো নাছিলে, তেল ভৰালোঁ। তাত এজনে ধুনীয়াকৈ ভৰাই দিছে তেল, চাওক। আৰু ববুলদা এয়া আৰু এনেকৈ গুৱাহাটীলৈ বুলি গৈ আছোঁ আৰু এতিয়া। আৰু গৈ থাকোঁতে দেখিলোঁ মানে কি সৰু বাচ্চাবিলাকৰ গাড়ী, সৰু সৰু গাড়ীবিলাক ইয়াতে নি আছে, ধুনীয়া লাগিছে। আৰু এনেকৈ আহি পালোঁ, আমি গাড়ীখন পাৰ্কিং কৰিলোঁ। ওপৰত আছে সিহঁতে, তেনেকৈ ববুলদা আৰু মই দুজনে গৈ আছোঁ এতিয়া। আৰু বন্ধুসকল, ভিতৰত একদমেই এলাউ নিদিলে ভিডিঅ' কৰিবলৈ, যিহেতু তাত সকলোবোৰ পেচেণ্ট আছিলে। আৰু এনেকৈ আমি ওলাই আহিলোঁ আৰু সন্ধিয়াও হ'ল। মানে মোৰ লগৰ হয়, ববুলদাৰ ভনীয়েকৰ হাজবেণ্ডৰ মানে এক্সিডেণ্ট হৈছিলে, তেনেকৈ খবৰ ল'বলৈ গৈছিলোঁ। আৰু এতিয়া আমিও লাহে লাহে ঘৰত যাওঁ, ৰাতি হ'ব যাই পাওঁতে চাগে। আৰু গুৰেশ্বৰত ৰখি কিনে কিবা এটা খাব লাগিব, আৰু ইয়াতে ক'তো নৰখোঁ, ডাইৰেক্ট এতিয়া চিধা ঘৰত যাম আৰু। আৰু এনেকৈ আহি কিনে আমি গুৰেশ্বৰ পালোঁ আৰু মোৰ দুজন বন্ধু লগ পাইছিলোঁ, তেখেতসকলক মাতিলোঁ। আৰু যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোকো লাগিছে, আৰু তেনেকৈ মই চিকেন ফ্ৰাইড ৰাইচ আনিব দিলোঁ, বাইদেউ এজনে আনি দিলে আৰু খুব ধুনীয়াকৈ বনায়। আৰু এইখন ৰন্ধন ইয়াতে গুৰেশ্বৰত আহিলে যিসকলে সোমাই পাইছে জনাবচোন কেনেকুৱা লাগে খাই। আৰু ববুলদাই বিশেষ একো দিয়া নাই, এটা ৰোল দিলে। আৰু জনাবচোন কোনে কোনে ৰন্ধনত খাই পাইছে, আৰু খুবেই ভাল লাগে। আৰু আপোনালোকে আহিব যদি কোনোবাই আহে, গুৰেশ্বৰত আছে ৰন্ধন, বাছ ষ্টেণ্ডতে আছে, আৰু আপোনালোকে আহিব। আৰু খোৱা লোৱা হ'ল, এয়া মোৰ বন্ধু মৃণাল, মৃণালক বিলটো দিলে কিমান হ'ল দি দিলোঁ। আৰু এতিয়া ৰাতিও হ'ল, এতিয়া 9টা বাজিলে আৰু আমিও ঘৰত যাম। আজিলৈ বাই বাই, ইমানে ভিডিঅ'টো। আৰু ভাল লাগিলে একদম শ্বেয়াৰ কৰি দিব। বাই বাই, গুড নাইট।